নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক কিছুমান সত্য কথা ক'বলৈ ওলাইছোঁ, যিবোৰ কথা শুনিবলৈ কিছু তিতা, কিন্তু সেয়া সত্য। সেয়া আমি মানি ল'ব লাগিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবচোন, মানুহে নিজৰ ভুলত ভাল উকিল হৈ যায়, কিন্তু সেই একেজন মানুহেই আনৰ ভুলত বিচাৰক হৈ পৰে। সেইজনৰ লগতহে থাকক যিজন শাৰীৰিকভাৱে অসুস্থ, কিন্তু সেইজনৰ লগত কেতিয়াও নাথাকিব যিজনৰ চিন্তাধাৰা অসুস্থ। অকলে আগুৱাই যোৱাটো এক আৰাম আছে, না কোনোবা আগত আছে না কোনোবা পিছত আছে। সেইজনৰহে বদনাম আৰম্ভ হৈ যায় যিজনক কোনেও সফলতাৰ বাটত ধৰি ৰাখিব নোৱাৰে। যদি আপোনাৰ পৰা কোনোবাই খুজিছে, তেন্তে হাঁহি হাঁহি দি দিয়ক। ধন্যবাদ দিব অদৃশ্যজনক, কাৰণ তেওঁ আপোনাক দিব পৰা লোকসকলৰ শাৰীত ৰাখিছে, বিচাৰিব লগা মানুহৰ শাৰীত ৰখা নাই আপোনাক। সদায় নিজক ভাল পাবলৈ শিকি লওক, কাৰণ ভগৱান বুদ্ধই কৈছিল, আপুনি সমগ্ৰ পৃথিৱীখন ঘূৰিও এনেকুৱা এজন ব্যক্তি নাপাব যি আপোনাৰ প্ৰেম বা ভালপোৱাখিনিৰ বাবে যোগ্য বা সেইখিনিৰ উপযুক্ত অধিকাৰী, কাৰণ স্বয়ং আপুনিয়েই আপোনাৰ প্ৰেমৰ আচল অধিকাৰী বা যোগ্য ব্যক্তি। গতিকে সকলো মানুহেই নিজক ভাল পাবলৈ প্ৰথমে শিকি লোৱাটো উচিত। যি ব্যক্তিয়ে নিজক ভাল নাপায় বা প্ৰেম নকৰে, তেওঁ আনক কেনেকৈ ভাল পাব? যিজনে নিজৰ জীৱনটোক ভাল নাপায় আৰু অন্য এজন লোকে দিয়া দুখকেই জীৱনৰ সমস্ত বুলি ধৰি লয়, তেনে ব্যক্তিয়েতো হতাশ হয়, আগুৱাই যাব নোৱাৰে। যিমানেই কমকৈ ক'ব, মানুহে সিমানেই আপোনাৰ পৰা বেছিকৈ শুনিবলৈ বিচাৰিব। যিজনে আপোনাক সঁচাকৈয়ে বিচাৰে, তেওঁ কিন্তু আপোনাৰ পৰা একোৱেই নিবিচাৰে। মানি ল'লোঁ দুনিয়াখনেই বেয়া, চাৰিওফালে প্ৰতাৰক, বিশ্বাসঘাতক, কিন্তু আপুনি মইতো ভাল। আমাক কোনে ধৰি ৰাখিছে? আমাৰ পৰাইতো ভাল কামখিনিৰ আৰম্ভণি হ'ব পাৰে। এটা কথা সদায় মনত ৰাখিব, এটা নাম কেতিয়াও মানুহৰ পৰিচয় হ'ব নোৱাৰে। এটা নামৰ বিপৰীতে হাজাৰজন মানুহ আছে, সেইবাবে নাম কেতিয়াও পৰিচয় নহয়। মনত ৰাখিব, কৰ্মইহে মানুহৰ পৰিচয়। সময়ে আপোনাক বেইমানি কৰিব পাৰে, কিন্তু আপুনি নাভাগৰিব। পৰিস্থিতিৰ সৈতে হাৰ মানিবলৈ আপুনি ইমানো দুৰ্বল নহয়। সংসাৰত মানুহেই একমাত্ৰ প্ৰাণী, যাৰ বিষ দাঁত বা নখত নাথাকে, কথাত থাকে। বেলেগে আপোনাৰ বিষয়ে কি ভাবিছে সেয়াও যদি আপুনিয়েই ভাবি থাকে, তেন্তে বেলেগে ভাবিবলৈ কি থাকিব? আপুনি সুখী নে দুখী সেয়া জানিবলৈ কোনেও প্ৰয়োজন বোধ নকৰে, কিন্তু আপুনি তেওঁলোকক সুখী কৰিব পাৰিছেনে নাই, সেইটোৰ প্ৰয়োজন বোধ কিন্তু সকলোৱে কৰে। ভিতৰি ভিতৰি ভাগি পৰাজনেই সদায় বেছি শক্তিশালী হৈ পৰে। এই কথা সদায় মনত ৰাখিব। জীৱনটো ইমানো সস্তীয়া কৰি নেপেলাব যে কিছুমান অদৰকাৰী মানুহ আহি আপোনাৰ জীৱনটোৰ সৈতে খেলি হাঁহি হাঁহি আঁতৰি যাব। প্ৰভুৱে কয়, শুই যোৱাৰ পূৰ্বে তুমি সকলোকে মাফ কৰিবা, তেতিয়া তুমি উঠাৰ পূৰ্বে তোমাক মই তোমাৰ সকলো ভুলৰ পৰাই মাফ কৰি দিম। সেইজনৰ লগত থকাকৈ অকলেই থাকক যি আপোনাক আদৰ নকৰে বা আপোনাৰ মূল্য বুজি নাপায়। জীৱনটো এনেকুৱা এখন কিতাপ যাৰ বহু পৃষ্ঠা চাগে আপুনি এতিয়াও পঢ়িবলৈ বাকী আছে। জীৱনটো জীয়াই থকাৰ দুটা মন্ত্ৰ আছে। যিটো আপোনাৰ পচন্দ সেইটো পাবলৈ চেষ্টা কৰক, আৰু যিখিনি পাইছে সেইখিনি ভাল পাবলৈ শিকক। কোনোবাই কৈছিল, বহুতেই মোক ভাল পায় মোলৈ মনত পেলায় যেতিয়া মোক তেওঁলোকৰ প্ৰয়োজন হয়। বস্তু এটাৰ মূল্য পোৱাৰ পূৰ্বেহে থাকে, আৰু মানুহৰ মূল্য বুজা যায় হেৰুৱাৰ পিছতহে। চাবচোন, ভুল যাৰেই নহওক, সম্পৰ্কত কিন্তু ভুল নথকাজনেই চকুলো টুকিবলগীয়া হয়। কোনোবাই যদি বিশ্বাসঘাতকতা কৰিছে, তেন্তে সেইজনক ধন্যবাদ দিয়ক, কাৰণ তেওঁৱেই আপোনাক শিকালে বিশ্বাস ভাবি চিন্তিহে কৰা উচিত। কাৰোবাৰ ভৰিৰ তলুৱাৰ কাঁইট উলিয়াই চাবচোন, আপোনাৰো তেতিয়া হৃদয়খন চেঁচা পৰি যাব। যিজনৰ লগত আশা থাকে, সেইজনে পৃথিৱীখন ধুনীয়াও দেখে আৰু শাৰী শাৰীও জিকিও থাকে। বিজয়ী সেইজনক নকয় যি কেতিয়াও বিফল হোৱা নাই, বিজয়ী সেইজনকহে কয় যি কেতিয়াও হাৰ মনা নাই। যেতিয়াই আপুনি নিজৰ সমস্যা আৰু কঠিন পৰিস্থিতিৰ বাবে বেলেগক দুখিবলৈ ল'ব, তেতিয়ালৈকে আপুনি সমস্যাৰ পৰা মুক্ত হ'ব নোৱাৰিব। আপোনজনক সদায় আপোনাৰ উপস্থিতিৰ প্ৰমাণ দিয়ক, নহ'লে সময়ে আপোনাৰ অবিহনেই আপোনজনক জীয়াই থাকিবলৈ শিকাই দিব, আৰু তাৰ পিছত কান্দি একো লাভ নহ'ব। নিজৰ পিঠিখন সদায় মজবুত কৰিয়ে ৰাখিব, কাৰণ কোনোবাই চুৰি মাৰিলেও পিঠিতেই মাৰিব, আৰু বাহ ল'বলৈও আপোনাক পিঠিখনৰেই দৰকাৰ হ'ব। যেতিয়াই কোনোবাই আপোনাক হৰুৱাব নোৱাৰে,
তেতিয়াই আপোনাক ঘিণ কৰা আৰম্ভ কৰে। সন্মানো পাব, সম্পত্তিও পাব। সেৱা কৰক পিতৃ মাতৃক, মৃত্যুৰ পিছত তেতিয়া স্বৰ্গতো স্থান লাভ কৰিব। যাৰ ওপৰত আশা থাকে, বিশ্বাস থাকে, তেওঁৱেই যদি হৃদয় ভাঙে তেতিয়া পৃথিৱীখনৰ ওপৰতেই বিশ্বাস উঠি যায়। সমগ্ৰ দুনিয়াখনেই কয় পৰাজয় স্বীকাৰ কৰি লোৱা, কিন্তু হৃদয়খন, মনটোৱে কয় আৰু এবাৰ চেষ্টা কৰা, তুমি নিশ্চয় পাৰিবা। নিজৰ পথ নিজেই ঠিক কৰক, কাৰণ আপোনাক আপোনাতকৈ ভালকৈ আৰু কোনেও নাজানে। কাৰোবাৰ ভৰিত পৰি কিবা এটা পাবলৈ চেষ্টা কৰাতকৈ নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰাৰ চেষ্টা কৰক। যিদিনাই নিজৰ হাঁহিটোৰ মালিক আপুনি নিজেই হৈ যাব, সেইদিনাৰ পৰা কোনেও আপোনাক কন্দুৱাব নোৱাৰে। কোনোবাই হাঁহিব, ঠাট্টা কৰিব, এইবোৰৰ ভয়ত নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহ'ব। কাৰণ আপুনি লক্ষ্যত উপনীত হোৱাৰ পিছত ঠাট্টা নিন্দা কৰাজনেই আপোনাৰ প্ৰতি থকা বিচাৰ সলনি কৰি পেলাব। কাকো ইমান গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। কি ঠিক কোনে কোন সময়ত আমাৰ হাঁহিটোকেই কাঢ়ি লৈ যায়। আপোনাৰ নিশ্চয় ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।